নমস্কাৰ বন্ধু বান্ধৱ, কি খবৰ? আশা কৰোঁ সকলোৱে চাগে ভাল, মোৰো ভাল। অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰৰ ভিডিঅ' হ'ব। মানে কথাটো হ'ল কি, আজি মানে আমাৰ ঘৰৰ নতুনকৈ এটা লেট্ৰিন বাথৰুম বনাইছিলোঁ ঘৰতে এটেচ হোৱাকৈ। তাৰপিছতে আজি মানে সেই ভাগৰ টাইলছ লগোৱা কাম আৰম্ভ কৰা হৈছে। তাৰপিছতে টাইলছটো লগোৱা ইতিমধ্যে মিস্ত্ৰী আহিলে ধুনীয়াকৈ কামটো আৰম্ভ হ'ব। এতিয়া ধুনীয়াকৈ আপোনালোকক দেখুৱাম কি কালাৰ টাইলছ লগাইছোঁ, কেনেকুৱা লাগিছে ক'ব কেমেৰা এটা কৰি পেলাই। সেইটোৱে আৰু ঘৰৰ ভিডিঅ' চাব, আশা কৰোঁ চাই ভাল পাব। তো আহক আৰু চাওঁ। তো আজিৰ পৰা আমাৰ মানে কামটো আৰম্ভ হ'ব। এতিয়া অলৰেডি মিস্ত্ৰী আহি গ'ল। মিস্ত্ৰী আহি পেলাই এইবিলাক ধুনীয়াকৈ চিমেণ্ট এইটো হৈছে এনেকৈ বনাই থোৱা হৈছে ধুনীয়াকৈ। তাৰপৰা এতিয়া টাইলছৰ কামটো আৰম্ভ হ'ব। তাৰপিছতে এইফালে লেট্ৰিন বা এইটো প্ৰস্ৰাৱগাৰ, এইটো গা ধোৱা ঘৰ, প্লাছ কোমোৰটো থাকিব ইফালে এক্সট্ৰাকৈ। এইফালে এইটো হৈছে টাইলছটো তিয়াই থৈছে মিস্ত্ৰীয়ে, পানীত তিয়াই থ'ব লাগে। তাৰপিছতে এইফালে প্ৰথম আৰম্ভ কৰি দিলে আৰু টাইলছ লগোৱা। এইফালে মিস্ত্ৰীয়ে প্ৰথম টাইলছ কাটিছে, দাদাই কাটিয়ে লগাব আৰু প্ৰথম ষ্টাৰ্টিং কৰিছে। তেখেতসকল হৈছে বিহপুৰীয়া মিস্ত্ৰী, বৰ্তমান বৰ সুন্দৰ টাইলছৰ কাম কৰে। টাইলছ লগোৱা কাম আৰম্ভ হৈ গ'ল। তাৰপিছত আমাৰ এইফালে বিহপুৰীয়া দাদা তেখেতে লগাই আছে। তো মানে যোৱাকালি আধাতে সামৰিবলৈকে হ'ল, ৰাতি বহুত হৈ গ'ল। তাৰপৰা যোৱাকালি ইমানলৈকে হ'ল আৰু হাফ গোটেইখিনি হ'ল। তলৰ ফ্ল'ৰৰ টাইলছটো লগাবলৈ আছে। তাৰপিছতে এইফালে গোটেইখিনি ওপৰতো হ'ল, ওপৰতো বাথৰুমৰ কোমোৰটো যিটো এটেচ থাকিব সেইটো মানে গোটেইটো ৱালটো টাইলছ লগাই দিয়া হৈছে। তাৰপৰা তলৰ খালি ফ্ল'ৰটো কৰিবলৈ আছে, সেইটো কালিলৈ হ'ব চাগে। আৰু এইফালে আৰু এজন দাদা আছে, সেইজনে বোলে প্ৰস্ৰাৱঘৰ, এইটো প্ৰস্ৰাৱঘৰৰ টাইলছটো লগাই আছে তলৰ। আৰু যিহেতু মানে প্ৰস্ৰাৱঘৰ, সেইটো কাৰণে তলৰ টাইলছটো খহটা হ'লে ভাল। তো আকৌ মানে এতিয়া চিমেণ্ট বালি কমি গ'ল, আকৌ লগাই আছে। এতিয়া আজিলৈ হয়তো নিশ্চয় হ'ব। তাৰপৰা আজি প্ৰায় ফিনিচিং হ'বগৈ লাগে আৰু কি হয়। তাৰপিছতে এইফালে ষ্টেপকেইটাও ধুনীয়াকৈ টাইলছটো লগাই দিয়া হৈছে। এইটো খহটা টাইলছ লগোৱা হৈছে। ভিতৰৰকেইটা ৱালৰকেইটা খালি অলপ পিছল হ'ব আৰু খালি তলৰ হেৰিটো খহটা লগোৱা হৈছে। এইটো হৈছে আমাৰ বাথৰুমটো আৰু এটেচ থাকিব কোমোৰটোৰ লগত। আৰু এইটো তলটো খহটা টাইলছ আৰু ওপৰত চাৰিওফালে এইটো টাইলছ দিয়া হৈছে। কালাৰটো কেনেকুৱা হৈছে জনাব। এইটো বাথৰুম হ'ব। তাৰপৰা এইটো পাইপ পানী ফিটিং কৰা নাই, পাইপ চাৱাৰ ফিটিং কৰিবলৈ আছে। এইটো হৈছে আপোনাৰ প্ৰস্ৰাৱঘৰ। এইটো ওপৰতো হাফটো লাগে লগোৱা হৈছে টাইলছ, তাৰ ওপৰতো কালাৰ কৰিব লাগিব। ওপৰতো লগাই লাভ নাই যিহেতু। তাৰপিছতে এইফালে ধুনীয়াকৈ কাম হৈ আছে। এইফালে আৰু এটা এইটো লেট্ৰিন বাথৰুম, মানে লেট্ৰিনৰ ব্যৱস্থা কৰা হৈছে। ইয়াতো হাফকৈ দিয়া হৈছে টাইলছটো, ওপৰত কালাৰ কৰা হ'ব। যিহেতু মানে আলহী অতিথি আহিলে অসুবিধা হয়, এইটো এটা এক্সট্ৰা প্ৰস্ৰাৱঘৰ। তাৰপৰা এইটো হাফকৈ দিয়া হৈছে। গোটেইফালে চাৰিওফালে টাইলছটো এইটো কালাৰেই দিয়া হৈছে। কেনেকুৱা হৈছে জনাব। খালি তলৰ ষ্টেপৰ কালাৰটো অলপ বেলেগ কৰি দিয়া হৈছে। তাৰপিছতে আৰু কোমোৰটো বহাবলৈ আছে। কোমোৰটো আনি থোৱা হৈছে, কিন্তু মানে এইটো টাইলছটো লগাই হ'লেহে লগাব পাৰিব। প্ৰায় এতিয়া সম্পূৰ্ণ হৈ গৈছেগৈ আৰু এই কোমোৰৰ চিটটো বহাবলৈ আছে। তাৰপিছতে ৰং কৰিবলৈ আছে। ৰং কৰাৰ পিছতে হৈ যাব। তো সিমানে আৰু কালাৰটো কেনেকুৱা হৈছে, কি কথা কমেণ্ট এটা কৰি জনাব। তো চাই থাকিব।